ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ তিনিটা ভাগলৈ বিভক্ত হোৱাৰ দিশে এতিয়া এই সন্দৰ্ভত ৰহমৰীয়া ফুকনখাট গাঁৱৰ স্থানীয় ৰাইজে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত। 1999 চনৰ পৰা বছৰ বছৰ ধৰি আন্দোলন কৰাৰ পাছত ৰহমৰীয়াবাসী ৰাইজে লাভ কৰিছিল গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জিঅ' বেগৰ কাম। কিন্তু কাম অহাৰ পাছত এতিয়া ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চ দুটা ভাগত বিভক্ত হোৱা পৰিলক্ষিত হৈছে। আৰু এই অশোভনীয় লক্ষণ দেখাৰ পাছতে চাবুৱাৰ ৰহমৰীয়াৰ ফুকনখাট গাঁৱৰ স্থানীয় ৰাইজে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত। ক'ব লাগিব ৰহমৰীয়া যি সংগ্ৰাম, সেই সংগ্ৰাম সঁচাকৈ স্বতঃস্ফূৰ্তভাৱে ৰহমৰীয়া, বিশেষভাৱে ৰহমৰীয়া বৃহত্তৰ ৰহমৰীয়া মৌজাটোৰ মাটি ভেটি ৰক্ষাৰ বাবে গঢ় দিয়া এটা সংগ্ৰাম। আৰু সেই সূত্ৰে আজি দিল্লীলৈকে এই সংগ্ৰামৰ ধাৰা বৈ গৈছিলে। আৰু তাৰ হেৰিয়তে আজি চৰকাৰে ৰাইজৰ প্ৰত্যুত্তৰ হিচাপে চৰকাৰে ৰাইজক সন্মান জনাই জিৰ' বেগৰ কাম কেইবাটাও দিলে। এইটোৱেই নহয়, জিৰ' বেগৰ কাম ইয়াৰ আগতেও দিছে নিশ্চয়। আৰু সেই অনুপাতে জিৰ' বেগৰ কামে আমাৰ ৰহমৰীয়াক বিশেষ সকাহ দিছে বুলি ৰাইজে অনুভৱ কৰিছে আৰু বিভাগৰ ফালৰ পৰাও এই ক্ষেত্ৰত মানে প্ৰতিপন্ন হৈছে। গতিকে বৰ্তমান যি জিৰ' বেগৰ কাম চলি আছে, এই জিৰ' বেগৰ কামত বিশেষ দুৰ্নীতি হৈছে বুলি কৈছে। কিন্তু সঁচাকৈ এইটো এটা পৰিতাপৰ কথা, যিহেতু মঞ্চৰ দুখন আছিলে, এই এখন মঞ্চ দুভাগ হ'ল, দুখন মঞ্চ গৰাখহনীয়া দুখন মঞ্চ হৈ আজি যি ঠিকাৰ হিচাপৰ হেৰিয়ত লাগিছে বুলি ওলাইছে, এইটো এটা পৰিতাপৰ কথা। যিহেতু মঞ্চৰ ভাগ মঞ্চখনক ৰহমৰীয়া বৃহত্তৰ সংগ্ৰাম মঞ্চখনক ভাগ কৰি ঠিকাদাৰ ৰূপী হিচাপে সৃষ্টি হোৱা মঞ্চৰখনক আমি গৰিহণা দিব বিচাৰিছোঁ। আৰু যিসকলে কৰিছে সেইসকলক আমি বিৰত থাকিবৰ বাবে অনুৰোধ জনাইছোঁ। যিহেতু ইয়াত ৰহমৰীয়া বৃহত্তৰ ইয়াত ৰহমৰীয়াবাসী ৰাইজৰ ইয়াত স্বাৰ্থ আছে। আৰু বিশেষভাৱে আৰু এই ক্ষেত্ৰত আমি ক'ব লাগিব, ৰাইজ হিচাপে আমি ক'ব লাগিব যে আমি সন্মান জনাব লাগিব চৰকাৰখনক। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বানমন্ত্ৰী পীযুষ হাজৰিকাও আহি গৈছে। আৰু আমাৰ বৰ্তমানৰ লাহোৱালৰ জনপ্ৰিয় বিধায়ক বিনোদ হাজৰিকাৰ নেতৃত্বত বিশেষভাৱে এই কামবিলাক নিৰীক্ষণ হৈ আছে। গতিকে আমি ভাবিছোঁ ইয়াত বিশেষ দুৰ্নীতি হ'ব নোৱাৰিব। যদিহে কোনোবাই এই ক্ষেত্ৰত মঞ্চৰ নামত নামাকৰণেৰে যদি ঠিকা লৈছে, তেতিয়াহ'লে নিশ্চয় এইটো এটা গৰিহণাযোগ্য। আৰু যিসকলে কৰিছে সেইসকলক আমি ইয়াৰ পৰা দূৰত থাকি এই কামখিনি আমি কৰিবলৈ কৈছোঁ। আৰু যিহেতু মঞ্চৰ আৰু বহু ৰাইজ আছে মঞ্চৰ লগত জড়িত, আৰু গৰাখহনীয়া মঞ্চৰ দুখন সৃষ্টি হৈছে, তো গতিকে এই সকলোবিলাক লগ লাগি এটা তদন্ত হ'ব লাগে আৰু সঠিক ৰূপত কামখিনি কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে আমি আহ্বান জনাইছোঁ।